স্বাগতম জনাইছো আপোনালোক সকলোকে আইজে টেকনিকেললৈ আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ যুৱক যুৱতীলৈ ভাল খবৰ 1 লাখ যুৱক যুৱতীয়ে লাভ কৰিব 2 লাখ কোটি টকা মুখ্যমন্ত্ৰী স্বনিয়োজন আঁচনিৰ অধীনত লাভ কৰিব এই ধন আত্মসংস্থাপনৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়াব 2 লাখ টকা স্বনিয়োজন আঁচনিৰ বাবে 1000 কোটি টকা আমন্ত্ৰণ ৰাজ্য চৰকাৰৰ 3 বছৰলৈ চলিব এই আঁচনিৰ কাম বিপিএল পৰিয়াল আৰু কম আয়ৰ পৰিয়ালৰ অন্তৰ্গত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এই আঁচনি কোনে কোনে লাভ কৰিব এই আঁচনি ব্যৱসায় উৎপাদন সেৱা খাদ্য প্ৰক্ৰিয়াকৰণ হস্ততাঁত হস্তশিল্প কৃষি পশুপালন মীন পালন আৰু দুগ্ধ উৎপাদনৰ লগত জড়িত লোকসকলে লাভ কৰিব এই আঁচনি আজি দ্বিতীয়টো খবৰ হৈছে লখিমপুৰৰ বহুমৰাত ভয়ংকৰ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই টাপাচুম বাগৰি পৰিলে এজন লোকৰ বাসগৃহত সুৰাপান কৰি তীব্ৰ গতিৰে গাড়ী চলাইছিল চালকজনে অৰুণাচলৰ পৰা লখিমপুৰৰ অভিমুখে অহা বাহনখনৰ নম্বৰ AR06B 3577 বুলি জানিব পৰা গৈছে ৰাজপথৰ পৰা নগেন গোৱালাৰ বাৰান্দাত পৰিল দুৰ্ঘটনা সংঘটিত হোৱা বাহনখন কথমপুৰী প্ৰাণ ৰক্ষা পৰিছে পৰিয়ালটোৰ সৌভাগ্যক্ৰমে বাহনখনত নাছিল কোনো যাত্ৰী আজিৰ তৃতীয়টো খবৰ হৈছে দেশৰ প্ৰতিটো প্ৰান্ততে চন্দ্ৰযান 3ৰ সফলতাৰ বাবে প্ৰাৰ্থনা মছজিদে মছজিদে দোৱা কৰিছে মুছলমান সমাজে মন্দিৰে মন্দিৰে চন্দ্ৰযানৰ সফলতাৰ বাবে দিয়া হৈছে বন্তি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো একত্ৰিত হৈছে চন্দ্ৰযান 3ৰ বাবে আপুনিও ইছৰোৰ বৈজ্ঞানিকজনক শুভেচ্ছা বুধবাৰে সন্ধিয়া 6:04 চন্দ্ৰ পৃষ্ঠত অৱতীৰ্ণ কৰিব চন্দ্ৰযান 3 দেশৰ প্ৰতিটো প্ৰান্ততে চন্দ্ৰযান 3ৰ সফলতাৰ বাবে প্ৰাৰ্থনা মছজিদে মছজিদে দোৱা কৰিছে মুছলমান সমাজে মন্দিৰে মন্দিৰে চন্দ্ৰযানৰ সফলতাৰ বাবে দিয়া হৈছে বন্তি আজি চতুৰ্থটো খবৰ হৈছে ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ খবৰ ৰাজ্যবাসীৰ জৰুৰী খবৰ চৰকাৰৰ বিনামূলীয়া চাউল পোৱা নাই নেকি আপুনি চাউল লাভ নকৰিলে পোনপটীয়াকৈ অভিযোগ দিয়ক এইকেইটা নম্বৰত হিতাধিকাৰী পদুলিতে লাভ কৰিব ৰেচন বজালিৰ 9864355226 নম্বৰত বিশ্বনাথত 9706934413 বাক্সা 8473940426 আজি পঞ্চমটো খবৰ হৈছে ঢকুৱাখানাত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত 3 জন প্ৰাণ গ'ল 2 পিতৃ মাতৃৰ কথমপুৰী প্ৰাণ ৰক্ষাৰ কন্যাৰ 22 নং ৰাজ্যিক ঘাইপথত সংঘটিত হৈছে পথ দুৰ্ঘটনা বাইক আৰু স্কুটি মুখামুখি সংঘৰ্ষ গেৰুকামুখৰ পৰা আহি আছিল দুৰ্ভগীয়া পৰিয়ালটো নিহত পিতৃ হেমাকান্ত সোণোৱাল আৰু মাতৃ পুতুমণি সোণোৱাল বুলি জানিব পৰা গৈছে বুবু দাস নামৰ আন এজনৰ মৃত্যু হয় দুৰ্ঘটনাটোত আজি ষষ্ঠটো খবৰ হৈছে গৌৰৱ গগৈ মন্তব্যক উভতি ধৰিলে পীযুষ হাজৰিকাই যোৱা 2 বছৰত মই এবাৰ নে দুবাৰ হেয়া আমিনুল ইছলামক ফোন কৰিছো প্ৰয়োজনীয়ত মোৰ কল লিষ্টত দেখুৱাব পাৰিম লোকেহে বদৰুদ্দিন আজমলক আলিংগন কৰে 2019ত কলিয়াবৰত AIDFে প্ৰাৰ্থী দিয়া হলে কংগ্ৰেছ নিজিকিলেহেঁতেন এইবাৰো নগাঁৱক লৈ আৰম্ভ কৰিছে কুচকাৱাজ নগাঁৱত AIDF প্ৰাৰ্থী নিদিয়াকৈ কংগ্ৰেছে কেনেকৈ জয়লাভ কৰিব পাৰে তাকে চিন্তা কৰিছে নগাঁৱত আহি নিৰ্বাচন খেলিব নালাগে গৌৰৱ গগৈয়ে নিউজ টেক্স ৰিপৰ্ট আইজে টেকনিকেল